আমি সাধাৰণতে আমাৰ যিখিনি আছে আজি মিটিং নকৰা মানুহ আজি সকলো আহিছে গতিকে সকলো বেয়া কি তাতে সকলোৱে বুজি পাইছে এটা পবিত্ৰ সময় আমাৰ অটলদাৰ সম্পৰ্ক ককাই ভায়েকৰ সম্পৰ্ক আজি তেজপুৰীয়া বহুত ভৰ্তি হৈ গৈছে এইটোও ভাল লাগিছে তেজপুৰত একেবাৰে সৰুকালৰ পৰা অটলদাক দেখি আহিছে অটলদাৰ কলম দেখিছো অটলদাই তৰ্ক প্ৰতিযোগিতাত অংশ লোৱা বুলি দেখিছো নাটকৰ জীৱন অটলদাক দেখিছো কেইবাখনো উৎকৃষ্ট নাটক দৰং মহাবিদ্যালয়ত পঢ়ি থাকোঁতে গুৱাহাটী বিশ্ববিদ্যালয়ত যি কৰিছিল চৰ্চা আমি দেখিছিলো মোৰ ব্যক্তিগতভাৱে অটলদা মোৰ কাৰণে পৃথক এটা বেলেগ ধৰণৰ চৰিত্ৰ মোৰ সাংসাৰিক জীৱনত অটলদাৰ অৰিহণা আটাইতকৈ বেছি আমি ইলেক্ট্ৰনিক মিডিয়াত যেতিয়া পোষ্ট পেলাইছো মই অটলদাৰ নেতৃত্বতে কাম কৰিছো শিকিছো বুজিছো দেখিছো সকলো অটলদা আৰু অটলদা এই যে খাতি সন্মুখত আনিছে মইতো আজিয়ে কলো চুপাৰ কোনো ৰাখিব নোৱাৰে একদম নিশ্চিত থাকক আপুনি কাৰণ এনে ধৰণৰ কিছু বস্তু আপোনালোকে খাতিৰ মাজেদি ওলাই আহিব য'ত ছবি চাবলৈ যোৱা মানুহৰ বহুত বহুত বস্তু এখন দিয়া যিটো অটলদাৰ ক্ষমতা এই ক্ষমতা আমি কলমত দেখিছো অটলদা এই ক্ষমতা আমি বক্তব্যত দেখিছো আৰু আমি সকলোৱে জানো অটলদাৰ এনেকুৱা এজন মানুহ যি মন যায় কৰি দিয়ে টুকটাই পিন্ধাই কালচাৰৰ লগত অটলদাৰ বৰ বেছি সম্পৰ্ক নাই এটা স্বাভাৱিক জীৱন চলোৱা মানুহ আৰু যি খুচিৰ যি মত সন্মুখত কৰি দিয়া মানুহ এইজন সকলো বেয়া যি সাংঘাতিক এজন ৰসাল মানুহ গতিকে আজিলৈকে মই মোৰ সাংবাদিক জীৱনত দেখিছো অটলদাই গোটেই হাত দিছে কিবাকৈ হলেও কি প্ৰাসংগিক কৰিছে এইখন চিনেমা খুব প্ৰাসংগিক চিনেমা হব এই চিনেমাখনৰ মাজেদি আমি এটা ডাঙৰ মেছেজ পাবলৈ সক্ষম হম নিশ্চিত নামটোৱে বহুত কথা কৈছে সকলোৱে বুজিছে গতিকে অটলদালৈ বহুত বহুত শুভেচ্ছা টিম থাকিলৈ বহুত বহুত শুভেচ্ছা বহু অভিনেতা অভিনেত্ৰী আমি দেখি উল্লেখ কৰিছে বহুত নতুনৰ প্ৰৱেশ ঘটিব অৰুণদাৰ নিচিনা মানুহে মুখ্য চৰিত্ৰ অভিনয় কৰিব গতিকে মই আজিয়ে ঘোষণা কৰিম খুব সাংঘাতিক চুপাৰ হিট এখন চিনেমা হ'ব শিৱানু বৰাৰ প্ৰচাৰৰ কোনো চিনেমা হললৈ নোযোৱা বহুত ধন্যবাদ জনাইছো